নমস্কাৰ, মই ৰাণী গোস্বামী আজি দ্বিতীয় শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে লৈ আহিছোঁ অংকুৰণ পাঠ্যপুথিৰ ৫ নম্বৰ পাঠ বুদ্ধিয়ক বীৰবল। আমি এই পাঠটিৰ বিষয়বস্তু আলোচনা কৰাৰ লগতে পাঠটিৰ প্ৰশ্নসমূহো আলোচনা কৰিবলৈ চেষ্টা কৰিছোঁ। আহক এতিয়া আমি আলোচনালৈ আগবাঢ়োঁ। বুদ্ধিয়ক বীৰবল পাঠটিৰ জৰিয়তে দ্বিতীয় শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কিদৰে আমি বুদ্ধি প্ৰয়োগ কৰি সমস্যা সমাধান কৰিব পাৰোঁ সেইটো বুজাব বিচৰাৰ লগতে ছাত্ৰ ছাত্ৰীসকলক লয়লল্য, ছয়ছস্য, নয়নন্য, ময়মম্য, শৈবস্য, শৈতস্থ, শৈথস্থ, শয়নস্ন, শয়পস্প যুক্তাক্ষৰৰ লগত চিনাকি কৰি দিব বিচৰা হৈছে। এই বুদ্ধিয়ক বীৰবল পাঠটিতনো কি আছে এতিয়া আমি তাকেই চাওঁ আহক। আকবৰ দিল্লীৰ বাদশ্বাহ আছিল। তেওঁৰ এজন অতিকৈ প্ৰিয় সভাসদ আছিল বীৰবল। বীৰবল আকবৰৰ প্ৰিয়ভাজন হোৱাৰ এটা অন্যতম কাৰণ আছিল তেওঁৰ বুদ্ধিমত্তা। মাজে সময়ে আকবৰে সভাসদসকলৰ বুদ্ধিৰ পৰীক্ষা লৈছিল আৰু এই পৰীক্ষাত বীৰবলক কোনেও পৰাস্ত কৰিব পৰা নাছিল। এদিনাখন আকবৰে পুনৰ সভাসদসকলৰ বুদ্ধিৰ পৰীক্ষা লোৱাৰ কথা ভাবিলে। আকবৰে মজিয়াত এডাল ৰেখা টানি সভাসদসকলক ক'লে, কোনে এই ৰেখাডাল স্পৰ্শ নকৰাকৈ ছুটি কৰিব পাৰিব? বাদশ্বাহৰ কথা শুনি সকলোৱে ভাবিবলৈ ধৰিলে, কিন্তু কোনেও উপায় উলিয়াব নোৱাৰিলে। এজন সভাসদে ক'লে, ৰেখাডাল অকণমান মুচি দিয়াৰ কথা, কিন্তু সেইটোতো সম্ভৱ নহয়, কিয়নো ৰেখাডাল স্পৰ্শ কৰিব নোৱাৰিব। ইমান পৰে সভাসদ বীৰবল মনে মনে বহি আছিলে। তাৰপিছত তেওঁ লাহেকৈ উঠি আহিলে আৰু ৰজাক সেৱা জনালে। তাৰপিছত ৰজাই আঁকি থোৱা ৰেখাডালৰ তলতে তেওঁ আন এডাল ৰেখা দীঘলকৈ টানি দিলে। ফলত ৰজাই টনা ৰেখাডাল চুটি হৈ গ'ল আৰু বীৰবলে টনা ৰেখাডাল দীঘল হৈ গ'ল। বীৰবলৰ উপস্থিত বুদ্ধি দেখি আকবৰ আনন্দিত হ'ল আৰু তেওঁক প্ৰশংসা কৰিলে, লগতে নানা পুৰস্কাৰেৰে পুৰস্কৃত কৰিলে। আমি এই পাঠটিৰ পৰা এই কথাই জানিব পাৰিলোঁ যে নিজৰ উপস্থিত বুদ্ধিৰ জৰিয়তে কেনেকৈ আনৰ প্ৰিয়পাত্ৰ হ'ব পাৰি। এতিয়া আমি পাঠৰ ভিতৰুৱা কিছুমান বিষয় আলোচনা কৰোঁ। প্ৰথমতে আমি যুক্তাক্ষৰ গঠন কৰোঁ, তাৰপিছত সেই যুক্তাক্ষৰেৰে আমি শব্দ গঠন কৰিম। ল যোগ ল, লয়লল্য। লয়লল্যৰে দুটা শব্দ হৈছে দিল্লী, লালকিল্লা। ঠিক সেইদৰে চ যোগ চ, ছয়ছস্য, উচ্চাৰণ উচ্চ। দন্ত্য ন যোগ দন্ত্য ন, নয়নন্য, অন্ন, উন্নতি। ম যোগ ম, ময়মম্য, জুম্মা, আম্মা। দন্ত্য হ যোগ ক, শয়কস্ক, বিস্কুট, স্কুল। দন্ত্য হ যোগ দন্ত্য ত, শয়তস্থ, স্তৰ, বিস্তৰ। দন্ত্য হ যোগ দন্ত্য থ, শয়থস্থ, প্ৰস্থান, স্থান। দন্ত্য হ যোগ দন্ত্য ন, শয়নস্ন, স্নায়ু, স্নেহ। দন্ত্য হ যোগ প, শয়পস্প, নিস্পৃহ, স্পৃহা। এতিয়া আমি যুক্তাক্ষৰ কিছুমান ভাঙি দেখুৱাম শব্দত থকা। দিল্লী। দিল্লী শব্দটোত যুক্তাক্ষৰ আছে লয়লল্য। লয়লল্য গঠন হৈছে ল যোগ ল যোগ হৈ। উন্নয়ন। উন্নয়ন শব্দটিত যুক্তাক্ষৰ আছে নয়নন্য। নয়নন্য গঠন হৈছে দন্ত্য ন যোগ দন্ত্য ন। উচ্চাৰণ। উচ্চাৰণ শব্দটিত যুক্তাক্ষৰ আছে ছয়ছস্য। ছয়ছস্য গঠন হৈছে চ যোগ চ যোগ হৈ। মহম্মদ। মহম্মদ শব্দটিত যুক্তাক্ষৰ আছে ময়মম্য। ময়মম্য গঠন হৈছে ম যোগ ম লোক হৈ। এতিয়া আমি ইয়াতে কিছুমান চিত্ৰ দেখা পাইছোঁ। এই চিত্ৰসমূহৰ আমি নাম জানিবলৈ চেষ্টা কৰোঁ, অৰ্থাৎ ছবিৰ লগত মিলাই শব্দ লিখা। বস্তা, নমস্কাৰ, স্কেল, পাল্লা। আমি যদি প্ৰতিটো শব্দই চাওঁ দেখিবলৈ পাওঁ প্ৰতিটো শব্দতে একোটাকৈ যুক্তাক্ষৰ আছে। এতিয়া আমি আহোঁ কিছুমান প্ৰশ্ন উত্তৰলৈ। আকবৰ কোন আছিল? আকবৰ দিল্লীৰ বাদশ্বাহ আছিল। আকবৰৰ ৰাজসভাৰ আটাইতকৈ বুদ্ধিয়ক সভাসদগৰাকী কোন আছিল? বীৰবল আকবৰৰ ৰাজসভাৰ আটাইতকৈ বুদ্ধিয়ক সভাসদ আছিল। বীৰবলে ৰেখাডাল কেনেকৈ ছুটি কৰিলে? বাদশ্বাহ আকবৰে টনা ৰেখাডালৰ কাষত এডাল দীঘল ৰেখা টানি বীৰবলে আকবৰৰ ৰেখাডাল ছুটি কৰিলে। আকবৰে বীৰবলক কি দিলে? আকবৰে বীৰবলক উপস্থিত বুদ্ধিৰ বাবে প্ৰশংসা কৰিলে আৰু পুৰস্কাৰ দিলে।
সভাসদ কাক কয়? ৰাজসভাত থকা বিষয়াসকলক সভাসদ বোলে। সভাপতি কাক কয়? সভা বা মেল পৰিচালনা কৰাজনক সভাপতি বোলে। সম্ৰাট কাক কয়? যি ৰজাৰ তলত অনেক তলতীয়া ৰজা থাকে তেওঁক সম্ৰাট বোলে। বাক্য সোজা। ৰসগোল্লা, মই ৰসগোল্লা খাই ভাল পাওঁ। ৰাস্তা, আমাৰ গাঁৱৰ ৰাস্তা আহল বহল। পুৰস্কাৰ, পুৰস্কাৰ পাবলৈ কষ্ট কৰিব লাগে। উপস্থিত, শিক্ষক দিৱসত সকলোবোৰ ছাত্ৰ ছাত্ৰী উপস্থিত আছে। স্নেহ, ভাল কাম কৰিলে সকলোৱে স্নেহ কৰে। এইটোৱে আছিলে বুদ্ধিয়োগ বীৰবল পাঠটিৰ ওপৰত আলোচনা। ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।